তো লগ পালোঁ এটা নতুন ভিডিঅ' লৈ। আজি আমালোকে শিকিম যে কেনেদৰে আমালোকে অনলাইন এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো এপ্লাই কৰি আৰু লগতে 10 মিনিটৰ ভিতৰতে ডাউনলোড কৰিব পাৰিব আৰু লগে লগে হৈ যায়। ঠিক আছে, এমন নহয় যে এদিন দুদিন লাগে, যে এতিয়াই এপ্লাই কৰিলে 10 মিনিটৰ ভিতৰত আপোনাৰ হাতত আহি যাব, আপুনি ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকে বিভিন্ন চাকৰি অসমৰ চাকৰি যিবিলাক চাৰি আছে সেইটোত এপ্লাই কৰিবলৈ বিচাৰে, তেনেহ'লে সেইটো হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ মেণ্ডেটৰী হয়। সেইটো নাথাকিলে আপোনালোকে কোনো চাকৰিত এপ্লাই কৰিব নোৱাৰিবা। এতিয়া যে ইতিমধ্যে পুলিচৰ চাকৰি ছাড়িছিল, তাত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হৈছিল মেণ্ডেটৰী। মানে PRCটো ইমান মেণ্ডেটৰী নহয়, যিমান এই ডকুমেণ্টটো মেণ্ডেটৰী হয়। তো সেইটো নাথাকিলে আপোনালোকে কৰিব নোৱাৰিবা এপ্লাই। তো আজিৰ ভিডিঅ'ত আপোনালোকে শিকিম যে কেনেদৰে এপ্লাই কৰি মাত্ৰ 10 টকা এটা খৰচ কৰি আপোনালোকে এতেই পাই যাব আপোনাৰ হাতত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। ঠিক আছে, আধাৰ কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। তো এতিয়া ভিডিঅ'টো অহা ষ্টাৰ্ট কৰোঁ, বেছি দীঘলীয়া নকৰি। তো সৰ্বপ্ৰথম ভিডিঅ'ৰ লিংকত ক্লিক কৰি আপোনালোকে ৱেবছাইটত আহি যাব আৰু ইয়াত চাৰ্চ কৰিব আপোনালোকে ৰিনিউৱেল অফ ইছুৱেঞ্চ অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। ঠিক আছে, এইটো চাৰ্চ কৰিব লাগিব, বা আপোনালোকে চিম্পল চাৰ্চ কৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এইটো চাৰ্চ কৰিলে আহি যাব, তাৰপৰা ছিলেক্ট কৰিব লাগিব। ইয়াত বহুকেইটা আছে, ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত চোৱা এটা থাকিব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছড যিটো থাকিব তাত আপোনালোকক ক্লিক কৰিব লাগিব। আনকেইটাত আপোনালোকে ক্লিক নকৰিব, কেৱল যিটো আধাৰ বেছড আছে সেইটো আপোনালোকৰ কাৰণে হয়, আধাৰ কাৰ্ডৰ জৰিয়তে বনাব পাৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আহি যাব ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ আধাৰ কাৰ্ড। ইয়াত আছে আপোনালোকৰ অপশ্যনটো এপ্লাই উইথ আধাৰ ৰেকমেণ্ডেড। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত লগইন পেজটো খোল খাব। যদি আপোনালোকৰ লগইন পাছৱৰ্ড আছে, তেনেহ'লে যদি আপোনালোকে বনাইছিলা আগত, তেনেহ'লে লগইন কৰিব, নহ'লে নতুন থাকিলে ইয়াত ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব। আপোনালোকে এটা নতুন লগইন ID আৰু পাছৱৰ্ড বনাব লাগিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব, য'ত তোমালোকে ডিটেইলবিলাক ফিল কৰিব লাগিব। ইয়াত মোবাইল নাম্বাৰটো ফিল কৰিব লাগিব। সৰ্বপ্ৰথম মোবাইল নাম্বাৰটো ফিল কৰাৰ পাছত ইয়াত জেনেৰেট OTPত ক্লিক কৰি OTP দিব লাগিব। তো প্ৰথমত ইয়াত মোবাইল নাম্বাৰটো আপোনালোকৰ ইয়াত ফিল কৰিবা আৰু জেনেৰেট OTPত ক্লিক কৰি যিটো OTP তোমালোকৰ মোবাইলত আহিব সেইটো ইয়াত ফিল কৰি ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। ঠিক আছে, তো মোৰ মোবাইলত OTPটো আহিছে, OTP ভেৰিফাই ছাকচেছফুলি হৈ গ'ল। এতিয়া গিভেন নেম, আপোনালোকৰ যিটো নেম হয় সেইটো দিব লাগিব, যিটো নেম হয়। ঠিক আছে, নেমটো মই দি দিলোঁ। তাৰপিছত ইয়াৰ চোৱা জেণ্ডাৰ আছে, জেণ্ডাৰ আপুনি মেল বা ফিমেল ছিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ ছিলেক্ট কৰি ল'ব, যিটো আপোনাৰ কেলেণ্ডাৰৰ পৰা। ঠিক আছে, তাৰপিছত ইয়াৰ পাৰ্চনেল মেছেজ যিকোনো আপুনি আপোনাৰ নাম বা ইমেইল যিকোনো লিখিব পাৰা। তাৰপিছত ইউজাৰ নেম আপোনালোকে এটা বনাব লাগিব, যিটো দি আপোনালোকে লগইন কৰিবা। তাৰপিছত পাছৱৰ্ড বনাব লাগিব। এই দুটা মনত ৰাখিব লাগিব, নহ'লে বিপদ হ'ব পাৰে, পাছত লগইন কৰিব নোৱাৰিবা। ইয়াত টিক কৰি টাৰ্ম এণ্ড কণ্ডিশ্যনত এগ্ৰী কৰিব লাগিব। একচেপ্ট কৰাৰ পাছত চাইন আপত ক্লিক কৰিব লাগিব, তেনেহ'লে আপোনাৰ এটা লগইন পাছৱৰ্ড হৈ গ'ল। যে লগইন পাছৱৰ্ডটো আপোনালোকে ইয়াত দিলেও ইউজাৰ নেম সেইটো দিব আৰু লগইন কৰিব পাৰিব। ইয়াত স্কিপ নাওত ক্লিক কৰি ইয়াত আপোনালোকৰ মাই একাউণ্ট আহি গৈছে। ইয়াত যিমান আপোনালোকে আগত যদি এপ্লাই কৰিছিলে এপ্লিকেশ্যন PRC ইনকাম চাৰ্টিফিকেটত, তাত ইয়াত আহি যাব। এই লিষ্টত আপোনালোকে চাৰ্চ কৰিব লাগিব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। ঠিক আছে, তো ইয়াত আপোনালোকে চাৰ্চ কৰিব এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। ইয়াত এমপ্লয়মেণ্ট চিকাৰ আধাৰ বেছড আহি গৈছে, ইয়াত এপ্লাইত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে পুনৰ এইটো আহি যাব পেজটো। ইয়াত ক্লিক কৰিব আধাৰ বেছডৰ ওপৰত, এপ্লাই নাও। তাৰপিছত ইয়াত ফৰ্মটো খোল খাব। ঠিক আছে, ইয়াত ইনষ্ট্ৰাকশ্যন আছে, 30 টকা এটা লাগে। তাৰপিছত ইয়াৰ আধাৰ হোল্ডাৰ কনচাল্ট আই হেয়াৰ বি টিক কৰি ইয়াত প্ৰথমত আধাৰ নাম্বাৰটো দিব লাগিব, যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয়। তাৰপিছত আধাৰ কাৰ্ডৰ সৈতে যিটো নাম দিয়া আছে সেইটো দিব লাগিব। ঠিক আছে, আধাৰ কাৰ্ডত সৈতে যিটো নাম্বাৰটো লিংক হৈছে তাত এটা OTP আহিব। যদি নাম্বাৰটো তোমাৰ লগত ভুল আছে বা অন্য মোবাইল বা চিমটো ইউজ নকৰা, সেইটো হ'লে বিপদ হ'ব। এইটো প্ৰথমত চেঞ্জ কৰিব লাগিব। ইয়াত যিটো নাম্বাৰৰ OTP গৈছে সেইটো ইয়াত ফিল কৰিব লাগিব আৰু ভেৰিফাই কৰিব লাগিব। তো মই ভেৰিফাই কৰিলোঁ। এতিয়া ফৰ্মটো খোল খাব। ইয়াত অলৰেডি নেম মোবাইল নাম্বাৰ আহি গৈছে। জাষ্ট ইয়াত
জেণ্ডাৰটো ছিলেক্ট কৰিব লাগিব। তাৰপিছত ইমেইলটো মেণ্ডেটৰী হয়, ইয়াত এটা OTP আহিব, তো ইমেইলটো আপোনালোকে দিবই লাগিব, এইটো এমটি ৰখা নাযাব, ঠিক আছে। তারপরে মাদাৰ নেম আপুনি ফিল আপ কৰিব, ফাদাৰ নেম ফিল আপ কৰিব, ডেট অফ বাৰ্থটো ফিল আপ কৰিব। তাৰপিছত ইয়াত কেলেণ্ডাৰৰ পৰা ছিলেক্ট কৰি ইয়াত দেখক কাষ্ট আছে OBC MOBC, যদি জেনেৰেল হয় তাৰপিছত EWS যদি আছে সেইটো ঠিক কৰিব লাগিব। ইকনমিকেলি উইকাৰ কাষ্ট সেকশ্যন ইয়াত যদি আছে ঠিক কৰিব, নাথাকিলে নো কৰিব। তাৰপিছত গাৰ্জিয়ান বা স্পাউচ নাও দিব পাৰা তোমালোকে। ইয়াত যদি ৰিলিজিয়ন আছে এইটো ছিলেক্ট কৰিব, মেৰিটেল ষ্টেটাছ সিংগল নে নাই সিংগল এইটো, ৱেডাৰ এক্স সাৰ্ভিসম্যান এইটো। তাৰপিছত প্ৰমিনেণ্ট আইডেন্টিটি মাৰ্ক এইটো যদি থাকে দিবা, নাথাকিলে নো দিবা। কারেন্ট এমপ্লয়মেন্ট রেজিস্ট্রেশন স্ট্যাটাস কি আছে, যদি আপোনালোকে গভর্নমেন্ট এমপ্লয় হয় বা এমপ্লয় হয়, পার্ট টাইম জব কৰা, ইন্টার্নশিপ কৰি আছা, সেলফ এমপ্লয়েড হয়, সেলফ এমপ্লয়েড ফর গভর্নমেন্ট সাপোর্ট হয়, ঠিক কৰি দিবা। নহ'লে আপোনালোকে যদি ষ্টুডেণ্ট হয় তেনেহ'লে আনএমপ্লয়েড কৰি দিবা। আপোনালোকে যিকোনো 9 10 বা 11 12 যদি আছা পঢ়ি আছা তেনেহ'লে এইটো কৰিব পাৰিবা। হাইট আপোনালোকে চেণ্টিমিটাৰত দিবা, ৱেইট কেজিত দিবা, বাকীবিলাক এইবিলাক নালাগে। যদি PW হয় তেনেহ'লে ইয়াত PWD যদি হয় তেনেহ'লে সেইটো ইয়েছ কৰি আপোনালোকৰ ডিসেবিলিটিও সিলেক্ট কৰিব লাগিব, যে কি ডিসেবিলিটি আছে, ইয়াৰ এমাউণ্টটো যদি নাথাকে তেনেহ'লে নকৰিব। তাৰপিছত এইটো চেক কৰি ল'ব এবাৰ যে সব ঠিক আছে নে নাই, শুদ্ধকৈ ফিল আপ কৰি ছেভ নেক্সটত ক্লিক কৰিব। এতিয়া আপোনালোকৰ বহুতবিলাক ফৰ্ম আহিছে এড্ৰেছৰ, কিন্তু তাৰ আগত আপোনালোকে কৰিব লাগিব ইমেইল এড্ৰেছ কনফাৰ্ম। ইয়াত ইমেইল এড্ৰেছত এটা OTP যাব, ক্লিকিং হিয়াৰত ক্লিক কৰিলে OTPটো ইয়াত এতিয়া ফিল আপ কৰিব লাগিব, যেটো আপোনাৰ মোবাইলৰ ইমেইলত আহিছে, কৰি ভেৰিফাই কৰিব লাগিব। তো প্ৰথমত মই ভেৰিফাইটো কৰি লওঁ, OTPটো ফিল কৰি। তো ইমেইলত OTPটো আহি গৈছে, ইয়াত মই ফিল কৰিলোঁ আৰু OTP ভেৰিফাই। এতিয়া আপোনালোকৰ নেম অফ হাউচ, এপাৰ্টমেণ্ট, হাউচ নাম্বাৰ, এড্ৰেছ, লোকেলিটি, বিল্ডিং নাম্বাৰ, ভিলেজ বা টাউন, পোষ্ট অফিচ এইবিলাক আপোনালোকে ছিলেক্ট কৰিব লাগিব, ঠিক আছে। পুলিচ ষ্টেচন ছিলেক্ট কৰিব, পিন কোড ছিলেক্ট কৰিব, জিলা ছিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, সাব ডিভিজন ছিলেক্ট কৰিব, ৰেভিনিউ সাৰ্কেলটো ভালদৰে ছিলেক্ট কৰিব। যদি কোনোবা নহা হয় তেনেহ'লে দুটা এটা মানে ডিভিজন বা সাব ডিভিজন চেঞ্জ কৰি কৰি আপোনালোকে আহি যাব দুই এবাৰ কৰিলে। ইয়াত যদি পাৰ্মানেণ্ট এড্ৰেছ সেম থাকে তো ইয়েছ কৰিব আৰু ছেভ নেক্সটত ক্লিক কৰিব। এতিয়া এডুকেশ্যন এণ্ড স্কিল ডিটেইল লাগিব, যে পাছ কিমান পাছ কৰিছা, ঠিক আছে। হায়াৰ এডুকেশ্যন লেভেল কিমান দেৰি অবধি আপোনালোকে পঢ়িছা, যদি 9 পাছ হয় 9 পাছ দিব, 9ৰ নিচত হ'লে বিল' 9 পাছ, 10 হ'লে 10 পাছ, 12 হ'লে 12 পাছ, গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেনেহ'লে গ্ৰেজুৱেশ্যন দিব, গ্ৰেজুৱেশ্যন যদি কৰি আছা তেনেহ'লে 12 পাছ দিব লাগিব। যদি ITI কৰিছা ITI দিবা, ডিপ্ল'মা কৰিছা ডিপ্ল'মা দিবা, ঠিক আছে। PhD যদি কৰিছা, MPhil যদি কৰিছা, সব অপশ্যন আছে, ইয়াত মই 12 পাছ দিলোঁ। তো এতিয়া আপোনালোকৰ 10 পাছ আৰু 12 পাছৰ সকলোবিলাক ডকুমেণ্ট আৰু ইনফৰমেশ্যন দিব লাগিব। ইয়াত চোৱা, যদি এডিশ্যনেল কোনো কোৰ্চ কৰি থকা এইটোও দিব পাৰা। তো সৰ্বপ্ৰথমে 10 পাছৰ ডিটেইল দিব লাগিব, কোৱালিফিকেশ্যন দিব লাগিব 10 পাছ। ইয়াত কোৰ্চ 10 পাছ, বৰ্ড আপোনালোকে ছিলেক্ট কৰিব, যিটো বৰ্ড হয় সেৱা হয়, আমাৰ সেৱা ছিলেক্ট কৰোঁ। ছাবজেক্ট দুটা এটা লেটাৰ লিখিলে সকলো ছাবজেক্ট আহি যাব, ইয়াত এছামিছ, তাৰপিছত ইংলিছ লিখিলে ইংলিছ আহি যাব, কি কি ছাবজেক্ট আছিল 10ত সেইটো দিব লাগিব। তাৰপিছত জেনেৰেল ছায়েন্স এনেকুৱা আপোনাৰ দুটা এটা অক্ষৰ টাইপ কৰিব, তাৰপিছত অট'মেটিকেলি ছাবজেক্টৰ নেম আহি যাব, ঠিক আছে। তাৰপিছত ইয়াত আছে ইনষ্টিটিউশ্যনৰ নাম, যিটো কলেজ বা স্কুলত পঢ়ি আছিলা। তাৰপিছত মিডিয়াম কি আছিল, এছামিছ আছিল। তো কোৰ্চ আপুনি ৰেগুলাৰ দিব, ইয়াৰ অফ এডমিশ্যনটো দিব লাগিব, ইয়াৰ অফ এডমিশ্যন ইয়াৰ অফ পাছিঙৰ এবছৰ আগত দিব লাগিব, ঠিক আছে। আপুনি ছিলেক্ট কৰি ল'ব সেইটো একৰ্ডিংলি কেতিয়া হৈছিল, ঠিক আছে। তাৰপিছত আছে ইয়াৰ অফ পাছিং, সেইটো দিব লাগিব, এইটো আপোনালোকক এডমিট কাৰ্ড বা মাৰ্কশ্বিটত থাকে, সেইটো দিলে হৈ যাব। একৰ্ডিংলি ছিলেক্ট কৰিব কেতিয়া হৈছিল, একজেক্ট ছিলেক্ট কৰিব। তাৰপিছত ইয়াৰ অফ পাছিং ছিলেক্ট কৰাৰ পাছত পাৰ্চেণ্টেজ আপোনালোকে একুৰেট দিব লাগিব, কিমান পাৰ্চেণ্টেজ। তাৰপিছত পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো দিব লাগিব, PDF বনাই 500 KBৰ ভিতৰত, ঠিক আছে। সেইটো আপলোড কৰিব লাগিব লেপটপ বা মোবাইলৰ জৰিয়তে। ইয়াত ব্ৰাউজত ক্লিক কৰি আপোনালোকে আপলোড কৰিবলৈ পাব, ঠিক আছে। পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বেলেগ বেলেগ হয়, সেইটো দুটা বেলেগ বেলেগ আপলোড কৰিব লাগিব। তাৰপিছত আহিল 12 পাছৰ ডিটেইল, ইয়াত আপোনালোকে ছিলেক্ট কৰিব বৰ্ড, যেমন AHSSC আছে। তাৰপিছত ষ্ট্ৰীম কি আছিল, ছায়েন্স নে আৰ্টছ নে কমাৰ্চ, তো আৰ্টছ ছিলেক্ট কৰিলোঁ। ছাবজেক্ট আপোনালোকে টাইপ কৰিব 6টা ছাবজেক্ট, এছামিছ,
তাৰপিছত ইংলিছ এনেকুৱা টাইপ কৰি কৰি আপোনালোকে সকলো ছাবজেক্টবিলাক ফিল কৰিব। তাৰপিছত ইনষ্টিটিউশ্যনৰ নাম, কলেজ বা স্কুলৰ নাম, মিডিয়াম কি আছিল সেইটো ছিলেক্ট কৰিব, কোৰ্চ ৰেগুলাৰ হ'ব, ইয়াৰ অফ এডমিশ্যনটো ছিলেক্ট কৰিব, আপোনালোকক কেতিয়া এডমিশ্যন হৈছিল, ইয়াৰ অফ পাছিংটো ছিলেক্ট কৰিব আপোনালোকক, ঠিক আছে, কেতিয়া পাছ কৰিছিলা 12 সেইটো আপোনালোকে ডেটটো দিব লাগিব, ইয়াৰটো দিব লাগিব আৰু মাহটো দিব লাগিব, ঠিক আছে। তাৰপিছত পাৰ্চেণ্টেজ কিমান আছিল 12ত সেইটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। সকলোবিলাক ডিটেইল শুদ্ধকৈ ফিল কৰাৰ পাছত পাছ চাৰ্টিফিকেট আৰু আপলোড মাৰ্কশ্বিট দিব। ইয়াত যদি তোমালোকে এডিশ্যনেল কোনো চাৰ্টিফিকেট দিব বিচাৰে, যদি IT কৰিছা আপোনালোকে, হেল্থ ফিটনেছ মেডিচিন এনেকুৱা কোনো কোৰ্চ কৰিছা, তেনেহ'লে আপোনালোকে আপডেট কৰিব পাৰিব, ঠিক আছে। ইয়াত মই 12 পাছ ছিলেক্ট কৰিছোঁ, তো 10ৰ আহিছিল, 9 পাছ ছিলেক্ট কৰিলে 9ৰ ডিটেইল দিব লাগিব, গ্ৰেজুৱেশ্যন কৰিলে গ্ৰেজুৱেশ্যনৰ ডিটেইল আহিব পাৰে, তিনিটা আহিব, ঠিক আছে। যদি ITI কৰিছা ITI ডিটেইল আপোনালোকে 12ৰ পাছত ITI যদি কৰিছা তো ITI ছিলেক্ট কৰিবা, তো ITIৰ ডিটেইল দিব পাৰিবা, ঠিক আছে। এনেকুৱা BSc নাৰ্ছিং এমন যিবিলাক ইয়াত কম্পিউটাৰ, চিভিক ছাৰ্ভিচ, এছিষ্টেণ্ট, কাৰ্পেণ্টাৰ এনেকুৱা বহুতবিলাক যিটো থাকে, যদি আপোনালোকক থাকে এনেকুৱা দিব পাৰিবা, ঠিক আছে। যদি অপশ্যন নাই, যদি কোনো পোৱা নাই তেনেহ'লে নিদিলেও হ'ব। তাৰপিছত ইয়াত এড মোৰ IT কোৰ্চ যদি ITI কোৰ্চ যদি আছে তেনেহ'লে এড কৰিব পাৰিবা, নহ'লে ন' কৰি দিবা, নকৰিলেও হ'ব। তাৰপিছত ছেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব এইবিলাক ফিল কৰাৰ পাছত। মোৰ এডিশ্যনেল নাই, মই কৰিছোঁ। এতিয়া চোৱা আপোনালোকৰ এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইল যাব, যে কোনো এক্সপিৰিয়েঞ্চ আছে নেকি, আপোনালোকক যদি কোনো জেগাত জব কৰি আছিলা, এক্সপিৰিয়েঞ্চটো ক্লিক কৰি আপোনালোকে ফিল আপ কৰিব লাগিব, কি কি ইনফৰ্মেশ্যন, ইণ্টাৰ্ণশ্বিপ যদি কৰিছিলা, ফ্ৰেছাৰ হ'লে যিমান ষ্টুডেণ্ট আছে তেওঁলোকে ফ্ৰেছাৰ ছিলেক্ট কৰিব। তাৰপিছত লেংগুৱেজ কি কি জনা আছে, ৰিড ৰাইট স্পীক কৰিব পৰা নাই লেংগুৱেজবিলাক, সেইটো কৰিব লাগিব। ইয়াৰ পৰা প্লাছত ক্লিক কৰি এড কৰিব, ইংলিছ পঢ়িব পাৰোঁ, লিখিব পাৰোঁ, ক'ব পাৰোঁ, সেইটো ছিলেক্ট কৰিব। তাৰপিছত প্লাছত ক্লিক কৰি আৰু এড কৰিব পাৰিবা। যদি স্কিল আছে এনেকুৱা কোনো, এইটো স্কিলত টাইপ কৰি ইয়াত অপশ্যন যদি আছে যিটো স্কিল আপোনালোকে শিকা সেইটো দিব পাৰা, যদি অপশ্যনত নাহে তেনেহ'লে আনস্কিল দিব লাগিব, উপায় নাই। ছেভ এণ্ড নেক্সটত ক্লিক কৰিবা। তাৰপিছত আহি গ'ল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটো আপোনালোকে ছিলেক্ট কৰিব লাগিব, যাৰ পৰা এইটো বনাব, ঠিক আছে। এতিয়াই পাই যাবা আপোনালোকে, কিন্তু তাও ছিলেক্ট কৰিব লাগিব। ইয়াত মোৰ চিটি যিটো হয় সেইটো হিচাপে হ'ব, মই ধুবুৰীত থাকোঁ তো ধুবুৰীত আহি যাব, বা যোৰহাটত থাকোঁ তো যোৰহাটত আহি যাব। এনেকুৱা ছেভ এণ্ড নেক্সটত ক্লিক কৰি এতিয়া আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। প্ৰুফ অফ ৰেজিডেণ্ট আপোনালোকে ভোটাৰ কাৰ্ড দিব পাৰা, ঠিক আছে। যদি নিজৰ ভোটাৰ কাৰ্ড আছে, লাইচেঞ্চ আছে, পাছপৰ্ট আছে, যদি নিজৰ নাই তেনেহ'লে দেউতা বা মাকৰ ভোটাৰ কাৰ্ডো দিব পাৰা, ঠিক আছে। চাৰ্টিফাইড অফ এপিক ইটছেল্ফ অফ পেৰেণ্টছৰো দিব পাৰা, ঠিক আছে। চিঠা বা পঞ্জীনামা এইটোও দিব পাৰা। এজ প্ৰুফত আপোনালোকে বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, বা HS এডমিট স্কুল চাৰ্টিফিকেট যিটো আছে সেইটো দিব পাৰা। ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে তেনেহ'লে দিবা, নহ'লে নাই। এনি আদাৰ ডকুমেণ্ট দিব বিচাৰিলে দিবা। সকলোবিলাক মই এতিয়া আপলোড কৰি চাইন আৰু ফটোটো আপলোড কৰিবা, সকলোবিলাক 500 কপিৰ ভিতৰত, আৰু PDF বনাই দিব লাগিব। তাৰপিছত ছেভ এণ্ড নেক্সট কৰিলে আপোনালোকৰ ফৰ্মটো ৰিভিউ কৰিব পাৰিবা, যে ফৰ্মটোৰ সকলো ডিটেইল ঠিক আছে নে নাই। এবাৰ আপোনালোকে ভালকৈ শুদ্ধকৈ দেখি ল'বা, যদি ইয়াত আপলোড কৰি দিয়ে তেনেহ'লে কোনো চেঞ্জ নহ'ব। তো এতিয়া চব কৰিব লাগিব চেক, তো চেক কৰি ল'বা সকলো ডিটেইল ঠিক আছে নে নাই। স্পেলিং মিষ্টেক যদি থাকে কোনো দেখি ল'বা, নহ'লে পাছত নহ'ব। তো এইবিলাক চেক কৰাৰ পাছত আপোনালোকে ইয়াত ছাবমিট কৰিব লাগিব, ফাইনেল ছাবমিট, ঠিক আছে। ফাইনেল ছাবমিটত ক্লিক কৰি তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিব লাগিব। তো ইয়াত মেক পে'মেণ্ট আছে, মেক পে'মেণ্টত মই ক্লিক কৰোঁ। ইয়াত চোৱা 10 টকা এটা চাৰ্জ আছে, পে' নাওত ক্লিক কৰিব লাগিব। পে' নাওত ক্লিক কৰাৰ পাছত আপোনালোকৰ পে'মেণ্ট গেটৱেটো অ'পেন হ'ব। ইয়াত পে'মেণ্টত বহুত খেলি মেলি হয়, যে মোৰ বেংক একাউণ্ট কেনাৰা বেংকত নাই, য়েছ বেংকত নাই, SBIত আছে, পে'মেণ্ট হ'বনে নাই, UPI পে'মেণ্ট হ'ল, পে'মেণ্ট কেতিয়াবা ডিলে হৈ যায়, তো সেইটো মই দেখাই দি আছোঁ, এই ষ্টেপটো ভালদৰে চাবা। তো পে' নাওত মই ক্লিক কৰিলোঁ।
এতিয়া এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত চোৱা ইণ্টাৰনেট বেংকিং আছে, পে'মেণ্ট গেটৱেত আপোনালোকে ক্লিক কৰিব। ইয়াত UPI জৰিয়তে পে'মেণ্ট কৰিব পাৰিব। ছেলেক্ট বেংকত আপোনালোকে যিকোনো এটা বেংক, নো চাৰ্জেছ যিটোত লেখা থাকিব ছেলেক্ট কৰিব। এনেকুৱা নহয় যে তোমাৰ বেংকত একাউণ্ট নাই তো হ'ব ন। তো ইয়াত এগ্ৰীত ক্লিক কৰিব লাগিব আৰু প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিবা। তাৰপিছত এনেকুৱা এটা আহিব, ইয়াত স্ক্ৰীনশ্বট মাৰি থৈ দিব। তাৰপিছত এনেকুৱা এটা লোড হ'ব। লোডৰ পাছত এনেকুৱা আহি যাব ৰিচিপ্টটো, পে'মেণ্ট ৰিচিপ্ট। ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যন টিক কৰি এগ্ৰীত ক্লিক কৰি অ'কেত ক্লিক কৰি দিব। তাৰপিছত অলপ লোড হ'ব। তাৰপিছত এনেকুৱা আহি যাব। ইয়াত আপোনালোকে পে' থ্ৰু UPI আছে, UPI QR কোডছ আছে, এটা ছেলেক্ট কৰিব পাৰিব। যদি UPI ছেলেক্ট কৰা তেনেহ'লে UPI আইডিটো দিলে আপোনাৰ মোবাইলত এটা মেছেজ আহিব, তাৰ পৰা কৰিব পাৰিব। যদি UPI QR পৰা কৰিব পাৰা সেইটো হ'ব। তো মই ইয়াত UPI আইডিটো মোৰ দি দিওঁ। ইয়াত দিয়াৰ পাছত ভেৰিফাইড ক্লিক কৰিব লাগিব। ভেৰিফাইড হৈ গৈছে। ইয়াত প্ৰচিডত ক্লিক কৰিলে মোবাইলত মেছেজ আহিব, অট'মেটিকেলি পে'মেণ্ট হৈ যাব গুগল পে'ৰ পৰা বা ফোনপে'ৰ পৰা। ঠিক আছে, পে'মেণ্টত এটা অলপ টাইম ল'ব পে'মেণ্ট হোৱাৰ পাছত। তো ইয়াত বহুত খেলিমেলি হয় যে পে'মেণ্ট ডিলেড হৈ যায় বা পে'মেণ্ট পেণ্ডিং দেখায় সকলো মানুহৰ। ঠিক আছে, সেইটো আপোনালোকে ভয় খাব নালাগে। ইয়াত লগ আউট হ'ব পৰা আপোনালোকে এবাৰ লগ ইন কৰাৰ পিছত ইয়াত চোৱা পে'মেণ্ট পেণ্ডিং দেখুৱাই আছে, কিন্তু এইটো এটা এৰৰ হয়। ইয়াত গেট পে'মেণ্ট একনলেজমেণ্টত আপোনালোকে ক্লিক কৰিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই দেখাই দি আছোঁ। ইয়াত যদি মই পে'মেণ্ট পেণ্ডিঙো দেখায়, ইয়াত যদি গেট পে'মেণ্ট একনলেজমেণ্ট দেখায় সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আহি যাব। ইয়াত আপুনি প্ৰিণ্ট কৰিব পাৰিব বা ডাউনলোড কৰিব পাৰিব। ঠিক আছে, ইয়াৰ মোৰ এক্সচেঞ্জ কাৰ্ডটো আহি গৈছে। তাৰ লগতে ইয়াত পে'মেণ্টৰ ৰিচিপ্টটোও আহি গৈছে, একনলেজমেণ্টটো দুটা আহি গৈছে এছামিছ আৰু ইংলিছত। তো আপোনালোকে ইয়াত পৰা প্ৰিণ্ট কৰি ডাউনলোড কৰিব পাৰিব এক্সচেঞ্জ কাৰ্ডটো। মই ইয়াৰ পৰা ডাউনলোড কৰি ল'ম, কেনেকুৱা ডাউনলোড কৰিব লাগে। ইয়াত এক্সচেঞ্জ কাৰ্ডটো হৈ গ'ল। 10 মিনিটৰ ভিতৰত আপোনালোকে এক্সচেঞ্জ কাৰ্ডটো এনেকুৱা বনাব পাৰিব। এতিয়া যদি মই PDF হিচাপে ইয়াত ছেভ কৰিব পাৰোঁ বা প্ৰিণ্টো কৰিব পাৰোঁ, ডাউনলোডো কৰিব পাৰোঁ। ঠিক আছে, এনেকুৱা আপোনালোকে বনাব পাৰিব ঘৰতে মোবাইল বা লেপটপৰ জৰিয়তে। তো যদি আপোনালোকে বিচাৰি আছা যে চাকৰিত এপ্লাই কৰিবা বা কিছুত এপ্লাই কৰিবা তেনেহ'লে এইটো প্ৰযোজ্য হয়। ভিডিঅ'টো এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ।